কোৱা শুনিছো শ্যাম কানুৱে হেনো বেলেগৰ বাঁহীহে বজাইছিলে। কেতিয়াবা মাংস ভাত, কেতিয়াবা চিঠি। মুঠতে CID অফিচ নহয়, এয়া যেন শ্যাম কানু আৰু পত্নীৰ ডেটিং প্লেচ হে। কানুৱে ডুবাইত অলপ ৰিলেক্স কৰি আছে। ময়ে লেংটা নুনু মহন্ত। কণিৰাম কণিৰাম কোন কণিৰাম, অসমবাসী নাম দিছে কানুক বাহিৰা। স্বামীৰ কুকৰ্ম জানিও হাঁহি মুখে CID অফিচৰ পৰা কেনেকৈ ওলাই আহিব পাৰে মহন্ত পত্নী। নুনু কানু, ময়ো যাওঁ আপোনাৰ ওচৰত বাঁহী বজাব। লোকৰ নুনু ডাঙৰ দীঘল, কানুৰ নুনু সৰু। নাহিবা তুমি অসমলৈ, পিঠিত বজাব ডুম্বৰু। নুনু বাইদেউক অলপ সান্তনা দি আছো গাইজ। পত্নী হলে মহন্তৰ পত্নীৰ দৰে হবা, স্বামীৰ দুখকো গুণ বুলিয়ে মানিবা। নুনু কানুৰ চকু কৰবাত, বেটা বাহিৰ সুৰ শুনাব মন গৈছে। কানুৰ 16,000 উপপত্নী থাকিলেও পত্নী ধৰ্ম হলে এজনীয়েই পালন কৰিছে, যিজনীক আমি টিভিত দেখিছো। বাকী সকলো লীলা কৰা সময়তহে কামত আহে। চেণ্ডেল বেপাৰী। নুনুকাই নুনুদাই বুলি গালি দিয়া বন্ধ কৰ, নাম লৈ গালি দিয়, নহলে আমাৰ দুখ লাগে, কাৰণ নুনু আমাৰো আছে। গাইছ, আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে? লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদিহে ভিডিঅ'টো চাই আপোনালোকে সঁচাকৈয়ে ভাল পালে। আৰু আমাৰ এই চেনেলটোত এনেধৰণৰ ফান্নি মিমছ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব, গতিকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গাইছ, পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ, আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।